हेलो फ्रेंड्स मैं रीतामणिये मोर चेनेलলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আচাৰৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো আৰু মোৰ দৰে সাগে বহুতে ভাল পায় এই আচাৰটো জলফাই আচাৰ আৰু আচাৰ বেয়া পোৱা মানুহ সাগে কমে ওলাব আৰু এই জলফাই আচাৰটো মই মিঠা বনাইছো নিমখীয়া মানে নিমখ দিও বনাব পাৰি কিন্তু মই মিঠাকে বনাইছো খাবলৈ বহুত ভাল লাগে সেই কাৰণে মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আহকচোন কেনেকৈ বনাইছো মই দেখুৱাম। প্ৰথমতে জলফাইখিনি ধুনীয়াকৈ পানীৰে ধুই মই অলপ সময়ৰ কাৰণে সিজাই লম আৰু সিজাই ললে কোমল হৈ যাব আৰু অকণমান নিমখ দি সিজাইছো যাতে অলপ নিমখটো সোমাই যায় আৰু এইখিনি যেতিয়া সিজাই হৈ গ'ল তাৰ পাছত মই টুকি থৈছো পানীখিনি যাবৰ কাৰণে আৰু লগতে অলপ সৰু সৰুকৈ কাটি দিছো যাতে নিমখ হালধিবোৰ ভালদৰে মছলাবোৰ সোমায় আৰু কাটি লৈ মই অলপ সময়ৰ কাৰণে ৰ'দত শুকুৱাম যাতে অলপ পানীটো নাইকিয়া হৈ যায় তেতিয়া আচাৰখিনি ভাল হৈ থাকিব। বহুত এখন কেৰাহী গৰম কৰি তাত সৰিয়হ জিৰা ধনিয়া আৰু চফ দি অলপ সময় ভাজি মিক্সিত পিচি লম আৰু আপোনালোকে ইচ্ছা কৰিলে আৰু মছলা ব্যৱহাৰ কৰিব পাৰে মই এইখিনিয়ে দিম যেহেতু মই মিঠা আচাৰ বনাম। মিক্সিত পিচি ললো আৰু লগতে লৈছো জলকীয়া গুড়ি হালধি তেজপাত পাঁচফোৰণ ভিনেগাৰ আৰু গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনি প্ৰথমতে মই এখন কেৰাহীত তেল গৰম কৰিম মিঠাতেল দিম এইখিনি গৰম হোৱাৰ লগে লগে মই তাত তেজপাত কেখিলা আৰু পাঁচফোৰণ কেইটা দি দিম পানী গৰম হোৱাৰ লগে লগে ইয়াত মই জলফাইখিনি কাটি থোৱা জলফাইখিনি দি দিম তেলখিনিতে আৰু ভালদৰে লৰাই থাকিম যাতে তেলৰ লগত মিলি যায় লগতে মই জলকীয়া কেইটামান ব্যৱহাৰ কৰিছো আপোনালোকে জলকীয়া সৰহকৈও দিব পাৰে আৰু ইয়াতে এতিয়া মই দিছো জলকীয়া গুড়ি আৰু অলপ হালধি আৰু এইখিনি ভালকৈ লৰাই থাকিম আৰু লগতে দিম যিখিনি মছলা মই পিচি থৈছিলোঁ সৰিয়হ জিৰা ধনিয়া আৰু চফ সেইখিনি ইয়াতে দি দিম আৰু আপোনালোকে মছলাৰ পৰিমাণটো অলপ বেছিও দিব পাৰে বা কমায়ো দিব পাৰে কিমানখিনি বস্তু লৈছে তাৰ সেই অনুপাতে দিব আৰু এইখিনি ভালকৈ মিক্স কৰিব লাগিব যাতে মছলাখিনি জলফাইখিনিৰ মাজত ভালদৰে সোমাই যায় আৰু এই অকণমান জলফাইখিনি অলপ সিজিছে আৰু এতিয়া ইয়াত দিম অলপ ভিনেগাৰ যেহেতু টেঙাই হয় জলফাইখিনি কাৰণে বহুত বেছি নিদিলেও হ'ব আৰু ভালকৈ লৰাই দিম আৰু অলপ সময় পাছত হৈয়ে যাব ইয়াত মই যেহেতু মিঠা বনাইছোঁ সেইকাৰণে ইয়াত মই গুড় অলপ ব্যৱহাৰ কৰিম গুড়ৰ সলনি আপোনালোকে চেনিও দিব পাৰে কিন্তু মই গুড় দিলে কালাৰটো আচলতে বেছি ধুনীয়া হয় সেইকাৰণে গুড় ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে মিঠাটো কিমান লাগে সেই অনুপাতে গুড়টো নিজে আন্দাজ কৰি দি দিব পাৰিব মই বহুত বেছিও দিয়া নাই আৰু বেছি মিঠা বা টেঙা মিঠা এনেকুৱা হ'লে ভালে লাগিব সেইটো কাৰণে বহুত বেছি দিয়া নাই আৰু অলপ সময়ৰ পাছত চাওক কিমান ধুনীয়া এটা কালাৰ আহি গৈছে যেহেতু মই ইয়াত গুড় দিছোঁ সেইকাৰণে বহুত ধুনীয়া এটা কালাৰ আহিছে দেখিবলৈ ভাল লাগিছে আৰু খাবলৈতো বহুত ভাল লাগে মই এনেকৈ বেছি ভাল পাওঁ আপোনালোকেও যদি বনোৱা নাই এনেকৈ আপোনালোকে বনাই চাবচোন ধুনীয়া লাগে খাবলৈ এয়া মোৰ আচাৰ ৰেডি আৰু ঠাণ্ডা হ'লে মই বটলত ভৰাই ৰাখিম এইটো আচাৰ বহুত দিনলৈ থ'ব পাৰি আৰু মোৰ এই আচাৰৰ ৰেচিপিটো যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু যিসকলে কৰিছে বহুত বহুত ধন্যবাদ আকৌ এটা ৰেচিপি সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ।